বিটিআৰত ছেকেণ্ড টাইমৰ কাৰণে হ'বলগীয়া যি 133তম দুৰণ কাপ ইয়াৰ সম্পৰ্কে ৰাইজক কিছু কথা জনাবৰ কাৰণে আমি মিডিয়া পাৰ্চনসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ কোকৰাঝাৰত 2023 বৰ্ষত 132তম যিটো এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণা এটা দুৰণ কাপ, যিটো দুৰণ কাপ বুলি কোৱা সেইটো অনুষ্ঠিত হৈছিলে। আৰু যোৱাবাৰ সফলভাৱে আমি বিটিআৰে আয়োজন কৰি দিয়াৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে পুনৰবাৰ 133তম দুৰণ কাপটো আকৌ আমাক অনুষ্ঠিত কৰিবৰ কাৰণে আমাক অনুমতি দিছে। তাৰ কাৰণে ইণ্ডিয়ান আৰ্মিক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে আদি কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্পৰ্টছ মিনিষ্টাৰ গাৰ্লছা বাইদেউ আৰু সকলো আমাৰ স্পৰ্টছৰ টীম বা আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ ডিপাৰ্টমেণ্টকে আদি কৰি সকলো অফিচাৰসকলক মই ধন্যবাদ জনাইছোঁ যোৱাবাৰ ভালকৈ আমি দুৰণ কাপ অনুষ্ঠিত কৰাৰ বাবে। আৰু এই বছৰ আমাৰ অহা 30 জুলাইৰ পৰা দুৰণ কাপটো হ'ব। 30 জুলাইৰ পৰা 21 আগষ্টলৈকে আমাৰ দুৰণ কাপ অনুষ্ঠিত হ'ব। 21 আগষ্টত আমাৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আৰু ইটোৰ কাৰণে আমি এইবাৰ আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা চিন্তাধাৰা যে বিটিআৰত যিহেতু এটা খুব পুৰণা এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণা গেম অনুষ্ঠিত হৈছে যোৱা বছৰৰ পৰা, সেইটো যাতে আৰু বিটিআৰৰ ৰাইজে আৰু ভালকৈ জানে আৰু ভালকৈ মোবিলাইজ হয়, তাৰ কাৰণে বৰ্তমানৰ 5খন জিলাতো ট্ৰফি টুৰৰ কাৰণে প্ৰগ্ৰাম আয়োজন কৰা হৈছে। আমি প্ৰথম 11 জুলাইত ওদালগুৰিৰ পৰা আমি আৰম্ভ কৰিম। 11 জুলাইত আমাৰ ওদালগুৰি নলবাৰী খেলপথাৰত ট্ৰফি টুৰ আমি আয়োজন কৰিছোঁ। আৰু তাৰ কাৰণে আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ ট্ৰফি টুৰৰ কাৰণে। আমাৰ কংকালী চকৰ পৰা আৰম্ভ কৰি আমি ওদালগুৰি টাউনটো ঘূৰি আমাৰ নলবাৰী খেলপথাৰত আমি ট্ৰফি টুৰৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছোঁ। তাৰে ভিতৰত আমাৰ আকৰ্ষণীয় এটা আমি কাৰ্যসূচী লৈছোঁ কি আমাৰ এটা ফ্ৰেণ্ডলি ফুটবল মেটছ, তাতে 7 ভাৰ্চেছ 7 যিসকল ছিনিয়ৰ প্লেয়াৰ্ছ তেখেতসকলৰ এটা ফুটবল ডেমনষ্ট্ৰেশ্যন তাত হ'ব। আৰু ইয়াৰ পিছত 12 তাৰিখত আমাৰ ট্ৰফি টুৰ যাব তামোলপুৰ, 13 তাৰিখত আমাৰ বাক্সাত যাব, 14 তাৰিখত আমাৰ কোকৰাঝাৰৰ বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ বিটিআৰৰ যি আমাক ভেন্যুটো দিছে বিটিআৰ হিচাপে কোকৰাঝাৰ চাই ষ্টেডিয়ামত, এই ভেন্যুৰ চেণ্ট্ৰেলি আমাৰ যিটো ট্ৰফি টুৰ প্ৰগ্ৰামটো তাত হ'ব, য'ত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকে আদি কৰি আমাৰ সকলো MCLসকল থাকিব। আৰু আলহী হিচাপে আমি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ তেখেতক আমি নিমন্ত্ৰণ কৰা হৈছে, তেখেতে আহিব। তাৰ বাদেও আমাৰ দুৰণ কাপক যিসকলে আয়োজন কৰে বা চাই ইণ্ডিয়ান আৰ্মি, তেখেতসকলৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলেও এই কোকৰাঝাৰৰ চেণ্ট্ৰেলি কৰা 14 তাৰিখত উপস্থিত থাকিব। আৰু আমি তাত আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ লাভাৰ্ছ আৰু স্পৰ্টছ এছ'চিয়েশ্যন আৰু কিছুমান আমাৰ একাডেমীবিলাকক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ ষ্টাৰ যিসকল আছে আমাৰ বড়োলেণ্ডৰ পৰা হলিচৰণকে আদি কৰি ঠিক তেনেকুৱা আমি এনেকুৱা ষ্টাৰ স্পৰ্টছ পাৰ্চনবিলাকক আমি নিমন্ত্ৰণ ৰাখিছোঁ। তাৰপিছত আমাৰ 15 তাৰিখত চিৰাং ডিষ্ট্ৰিক্টত আমি ট্ৰফি টুৰটো আমি কনক্লুড কৰিম। তো ইয়াত এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিটিআৰ নিচিনা এটা সৰু কাউন্সিলে এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা দুৰণ কাপ সেইটো আমি কণ্ডাক্ট কৰিব পোৱাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। তাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ সকলো ৰাইজ আৰু আমাৰ সকলো স্পৰ্টছৰ লগত যিসকল জড়িত হৈ আছে যাতে আমাক সহযোগ কৰে, মই সেইটো আপোনালোকৰ যোগেদি এইখিনি কথা আহ্বান কৰিছোঁ। আমাৰ ইয়াত কোকৰাঝাৰ অৰ্থাৎ বিটিআৰ যেটো ভেনু
ইয়াত এটা ভেনুত আমাৰ কোকৰাঝাৰ চাই ষ্টেডিয়ামত আমি লোৱা হৈছে আৰু আপোনালোকক জনাই পেলাই মই সুখী হ'ম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত তেখেতৰ প্ৰচেষ্টাত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমবাৰ এটা আমি ষ্টেডিয়াম বনালোঁ ছেণ্ট লুইছ ষ্টেডিয়াম যেটো মানে ফিফা এপ্ৰুভ হ'ব আৰু আমাৰ আশা এদিন হ'লেও আমি কোকৰাঝাৰ চাই ষ্টেডিয়ামত ISL নিচিনা আমি খেল পাতিবৰ কাৰণে আমি এতিয়া পুৰা আমি যোজা আমি চলাই আছোঁ আৰু আমাৰ কোকৰাঝাৰ যেটো ইভেন্ট আমাৰ 133তম দুৰণ কাপ ইয়াত 4টা টিমে অংশগ্ৰহণ কৰিব তাৰে ভিতৰত আমাৰ লোকেল টিমটো আছে আমাৰ বডোলেণ্ড FC হেতু আমাৰ থাকিব আৰু নৰ্থ ইষ্ট ইউনাইটেড FC ওড়িশা আৰু BSF এইখিনি টিম আমাৰ 4টা টিমে ইয়াত থাকিব আৰু ইয়াৰ মাজতে তেখেতসকলৰ লিগটো হ'ব আৰু যিসকলে ইয়াত লিগৰ পৰা হ'ব মানে চেম্পিয়ন হ'ব বা লিগৰ পৰা হ'ব খেলিব তেওঁলোকৰ পৰা এটা টিম মানে কোৱাৰ্টাৰ ফাইনাল যাব আৰু কোৱাৰ্টাৰ ফাইনালটো আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিবৰ কাৰণে 21 তাৰিখত আমি যোজা চলোৱা হৈছে ফাইনালটো এতিয়ালৈকে দুৰণ কাপ কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকে ডিচাইড কৰিব আগৰ বছৰটো কলকাতাত হৈছিলে সম্ভৱ এতিয়াও কলকাতাৰ হোৱাৰ এটা চান্সটো আছে আৰু আমি এবাৰ বডোলেণ্ড FC টিমটো আমি খুব ষ্ট্ৰং কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD তথা আমাৰ অসম ফুটবল সন্থাৰ সেক্ৰেটাৰী জেনেৰেল ডক্টৰ চাংগ্ৰাং ব্ৰহ্ম তেখেতৰ তত্ত্বাৱধানত আমাৰ বডোলেণ্ড FC ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে আমি অল বিটিআৰত আমি ট্ৰায়েল লৈ পেলাই প্লেয়াৰ সিলেকশ্যন কৰিছোঁ আৰু যিসকলে একদম ভাল খেলে তেখেতসকলক লৈ পেলাই আৰু আমি আশাবাদী এবাৰ আমাৰ টিম ভাল খেলিব এটো আমাৰ আশাবাদী কাবৰ এটা ইভেন্ট হ'ব ইয়াত ভেনুটো লোৱা হৈছে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত শ্বিলঙত হ'ব এটা শ্বিলং কোকৰাঝাৰ আৰু কলকাতা এইখিনি ইভেন্টটো লোৱা হৈছে আমি এতিয়ালৈকে এনেকুৱা ফাইনাল কৰিব পৰা নাই কাৰণটো হ'ল কি আমাৰ কিছুমান বাজেট ধৰিলেও আনচিন কিছুমান কামবিলাক হঠাতে বাঢ়ি যায় আৰু আমাৰ কোকৰাঝাৰত যেহেতু যিখিনি দুৰণ কাপটো আপোনালোকে জানে এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হয় গেমটো কিছুমান বহুত মানে ইকুইপমেণ্টছবিলাক আমি হায়াৰ কৰিবলগীয়া হয় যাৰ কাৰণে আমাৰ বাজেটটো কেতিয়াবা বাঢ়ি যায় এম্বুলেন্সবিলাক আমাৰ গুৱাহাটীৰ পৰা হায়াৰ কৰিবলগীয়া হয় তাৰ বাদেও বহুত বস্তু বা বহুত ইকুইপমেণ্টছবিলাক আমি গুৱাহাটীৰ পৰা হায়াৰ কৰিবলগীয়া হয় আৰু যোৱাবাৰ বাজেটটো অলপ বেছি হোৱাৰ কাৰণটো হ'ল কি আমি আইৰণ গেলাৰী আমি বনালোঁ মানে প্ৰায় 1.5 মাহৰ ভিতৰতে আমি আইৰণ গেলাৰী বনাইছিলোঁ আৰু এইবাৰো প্ৰায় 2.5 মাহৰ ভিতৰত আমি ছেণ্ট লুইছ যেটো ষ্টেডিয়াম বা গ্ৰাউণ্ড হেতু আমি বনাইছোঁ গতিকে বাজেটটো সঠিকভাৱে আমি এতিয়া মানে ক'ব পৰা নাই কামটো আমি আগবঢ়াই আছোঁ আৰু কৰি আছোঁ লাষ্টৰ লাগি কিমান হয় সেইটো আৰু ইয়াত মানে ৰাইজক ক'ব বিচাৰিছোঁ মই যিখিনি আমাৰ ইয়াত খৰচা হয় বাজেট হয় সেইটো বেলেগৰ নিচিনা নহয় মানে যিটো লাগে সেইটো কাৰণে আমি খৰচা কৰোঁ আৰু যোৱাবাৰ দুৰণ কাপ পাতি পেলাই আমাৰ বডোলেণ্ড অঞ্চলত এটা খুব ডাঙৰ এটা আমি এচিভমেণ্ট পাইছোঁ সেইটো হ'ল বডোলেণ্ডৰ কাৰণে আমি NCC ইউনিট এটা পাইছোঁ আমি সেইটো বহুত দিনৰ আগত বিচাৰি আছিলোঁ আমি পোৱা নাছিলোঁ কিন্তু যোৱাবাৰ চিফ গেষ্ট হিচাপে আমাৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিছিলে তেওঁ আহাতে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰত এটা NCC ইউনিট লাগি বুলি এটা মেমৰেণ্ডাম দিয়া হৈছিলে আৰু সেই মেমৰেণ্ডামটো তেওঁ এপ্ৰুভ কৰি পেলাই আমাৰ বিটিআৰত NCC ইউনিট এটা চেংচন হ'ল গতিকে সেইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট গতিকে এনেকুৱা ধৰণৰ আমাৰ এচিভমেণ্টটো হৈ আছে আৰু দুৰণ কাপ আমি আয়োজন কৰাৰ যোগেদি বডোলেণ্ড অঞ্চলৰ শান্তি উন্নতি বা আমাৰ মাজত এটা বেলেগ মানুহৰ লগত কমিউনিকেশ্যন এক্সচেঞ্জ সেইবিলাক আমাৰ লাভ হৈছে আৰু আমাৰ খেলাৰীসকল যথেষ্ট প্ৰেৰণা পাইছে উৎসাহ পাইছে সেইটো আমাৰ কাৰণে লাভৱান হৈছে मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों
चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।